অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি এগৰাকী বিশিষ্ট শিক্ষাবিদ আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ বীৰেন্দ্ৰ নাথ দত্ত ছাৰ আজি নীলাচল জাতীয় বিদ্যালয়ৰ যি গীত মাতৰ গধূলিৰ অনুষ্ঠান আমি অনুষ্ঠিত কৰিবলৈ লৈছো সেই অনুষ্ঠানৰ আপাহতে আমি আহি উপস্থিত হৈছোহি আমাৰ দত্ত ছাৰৰ ঘৰত আমাৰ আজিৰ এই অনুষ্ঠানটো তেখেতে ইয়াৰ পৰাই ভাৰ্চুৱেল মিটত গুগল মিটত তেখেতে উদ্বোধন কৰিব আৰু লগতে আমি নীলাচল জাতীয় বিদ্যালয়ৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধাৰ দত্ত ছাৰক আমি এটি সম্বৰ্ধনাৰ অনুষ্ঠান তেখেতলৈ আগবঢ়াম আমি প্ৰথমেই তেখেতক সম্বৰ্ধনাৰে আমাৰ অনুষ্ঠানলৈ আজিৰ গীত মাতৰ গধূলি অনুষ্ঠানলৈ নীলাচল জাতীয় বিদ্যালয়ৰ গীত মাতৰ গধূলিৰ অনুষ্ঠানলৈ আমি তেখেতক স্বাগতম জনাব বিচাৰিছো আৰু এই সুযোগতে আমি নীলাচল জাতীয় বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ আৰু শ্ৰদ্ধাৰ অভিভাৱকসকলৰ হৈ তেখেতলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছো ছাৰ আমি আজি আপোনাৰ ওচৰলৈ আহিলো নীলাচল জাতীয় বিদ্যালয়ৰ এটি অনুষ্ঠান গীত মাতৰ গধূলি আমাৰ বছৰটো এটা বাচকবনীয়া এটা উৎকৃষ্ট অনুষ্ঠান বুলি আমি গণ্য কৰোঁ আৰু সেই আপাহতে আমি আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ পৰা আমি অনুমতি বিচাৰিছো আপোনাক আমি অকণমান মৰম শ্ৰদ্ধা সম্বৰ্ধনা যাচিব বিচাৰিছো আৰু আপোনাৰ যোগেদি আজি এই গুগল মিট বা ভাৰ্চুৱেল মিটৰ যোগেদি এই অনুষ্ঠানটো আপোনাৰ হাতেৰে আপোনাৰ মুখৰ বাক্যৰে আমি উদ্বোধনী কৰিব বিচাৰিছো ছাৰ মই জয় জয়তে অনুৰোধ জনাম আমাৰ বিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ শিক্ষক শ্ৰদ্ধাৰ জ্যোতি প্ৰকাশ ডেকা ছাৰ তেখেতক ডক্টৰ ছাৰক এখনি আৰ নাই নহয় আচলতে ৰাভাসকলৰ এখন ডিঙিত লোৱা আমি যি মাইফলাৰ বুলি কওঁ তাৰে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছে ইয়াৰ পাছতে আমাৰ এখনি সম্বৰ্ধনা পত্ৰ আছে আৰু সেই সম্বৰ্ধনা পত্ৰখনি খন্তেক সময়ৰ পাছতে আমি তেখেতলৈ আগবঢ়াই দিম এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে নীলাচল জাতীয় বিদ্যালয়ৰ ছাত্ৰী নম্ৰতা দে মই নম্ৰতাক অনুৰোধ জনাম তেখেতক সম্বৰ্ধনা পত্ৰখনি প্ৰদান কৰাৰ আগে আগে সম্বৰ্ধনা পত্ৰখন নম্ৰতাক এবাৰ পঢ়ি দিবৰ বাবে নম্ৰতা তুমি এখিলা আহা ছাৰক এটা সেৱা কৰিব এফালে ঘূৰি তুমি সুন্দৰকৈ পঢ়া মই আজি ডক্টৰ বীৰেন্দ্ৰ নাথ দত্ত ছাৰৰ সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবলৈ ওলাইছোঁ নীলাচল জাতীয় বিদ্যালয় সামৰ্থ্য মন্দিৰ দিনাংক ইংৰাজী 4 ডিচেম্বৰ 2022 সম্বৰ্ধনা পত্ৰ প্ৰতিবান্য বয়স ডক্টৰ বীৰেন্দ্ৰ নাথ দত্ত বিশিষ্ট শিক্ষাবিদ লোক সংস্কৃতি গৱেষক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী বঁটা প্ৰাপক বহুদিন বকুলৰ গুণ পোৱা নাই বহুদিন বকুলৰ মালা কথা নাই বকুল তলত বহি বহুদিন বালিঘৰ সজা হোৱা নাই সংগীতক মনে প্ৰাণে ভাল পোৱা প্ৰতিজন অসমীয়াৰ অন্তৰত অনুৰণিত এটা গীত বহুদিন বকুলৰ গুণ নাপালেও বহুদিন বকুলৰ মালা নাগাঠিলেও আপোনাৰ নিভাজ সৃষ্টি আৰু সুৰৰ সুগন্ধই নিতে নৱৰূপত সুশোভিত কৰি ৰাখিব আই অসমীৰ কৃষ্টি সংস্কৃতিৰ বৰপথাৰ সেই মহানুভৱ প্ৰমোদেশ বৰুৱা মহাবিদ্যালয়ৰ পৰা গোৱালপাৰা মহাবিদ্যালয় পাণ্ডু মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়লৈকে ব্ৰহ্মপুত্ৰৰ দৰে প্ৰবাহমান আপোনাৰ শৈক্ষিক কৰ্মক্ষেত্ৰ এই প্ৰবাহৰ সোঁতে সোঁতে আপুনি বুটলি ফুৰিছে অসমীয়া লোকমন লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদ এই সম্পদেৰে সমুজ্জ্বল অসমীয়া লোক সংস্কৃতিৰ ভঁৰাল সমান্তৰালভাৱে অসমীয়া সাহিত্য কাননখনো নানাৰঙী ফুলেৰে সজাই তুলিছে নিভাজ শব্দশৈলী আৰু চহা জীৱনৰ সৰল প্ৰকাশভংগী আপোনাৰ সাহিত্য সংস্কৃতিৰ মূল সম্পদ যিয়ে আপোনাক প্ৰতিজন অসমীয়াৰ হৃদয়ত চিৰযুগমীয়া কৰি তুলিলে অসমীয়া সংগীতক চহা জীৱনৰ অৱলোকনেৰে সজাই তোলাত আপোনাৰ যি অৱদান সেয়া প্ৰতিজন অসমীয়াৰ উপলব্ধ সংগীত সাধনাৰ লগে লগে আপোনাৰ শিল্পকলাৰ সাধনাও যেন একেটা সুততে প্ৰৱহমান
আপোনাৰ নিৰলস সাধনালব্ধ কৰ্মৰাজিয়ে আপোনালৈ কঢ়িয়াই আনিছে খ্যাতি আৰু সন্মান। অসম সাহিত্য সভাৰ দৰে অসমৰ অগ্ৰণী সাহিত্যানুষ্ঠানৰ সভাপতিৰ আসন আপুনি অলংকৃত কৰিছে। সাহিত্য আৰু শিক্ষা ক্ষেত্ৰলৈ আপুনি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰৰ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰি আমাক গৌৰৱান্বিত কৰিছে। আজি ইংৰাজী 4 ডিচেম্বৰ 2022 তাৰিখে অনুষ্ঠিত কৰা হৈছে আমাৰ বিদ্যালয়ৰ বৃহৎ বাৰ্ষিক গীত মাতৰ গধূলি অনুষ্ঠান হেঁপাহ। এই অনুষ্ঠান উপলক্ষে আপোনাৰ গৃহত উপস্থিত হৈ আপোনাক সম্বৰ্ধনা জনাবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে নীলাচল জাতীয় বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ হৈ শ্ৰী ৰাজীৱ কলিতা, অধ্যক্ষ নীলাচল জাতীয় বিদ্যালয়। চিত্ৰ অংকন কাইলিনা দাস, প্ৰাক্তন ছাত্ৰী, নীলাচল জাতীয় বিদ্যালয়। ধন্যবাদ। হয়, আজি আচলতে নীলাচল জাতীয় বিদ্যালয়ৰ বাবে এটা স্মৰণীয় দিন, এটা গৌৰৱৰ দিন। অসমৰ এগৰাকী প্ৰথিতযশা ব্যক্তি, যাক আমি সম্বৰ্ধনা জনাবলৈ পাই সঁচাকৈ আজি আমি অতিকে সুখী। দুখৰ কথা যে তেখেতে নিজৰ মুখেৰে কৈছে, ডক্টৰ ছাৰে নিজৰ মুখেৰে কৈছে যে বাৰ্ধক্যজনিত কাৰণত তেখেতে আজি এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে, নীলাচল জাতীয় বিদ্যালয়ৰ আজিৰ গীত মাতৰ গধূলি অনুষ্ঠানত। কিন্তু আমি তেখেতৰ ঘৰলৈ আহি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছো। আমাৰ মাজত উপস্থিত আছে নীলাচল জাতীয় বিদ্যালয়ৰ সন্মানীয় শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ সংগীতা ঠাকুৰীয়া বাইদেউ। মই বাইদেউ আৰু মন্তুষ চক্ৰৱৰ্তী ছাৰক অনুৰোধ জনাম তেখেতক সম্বৰ্ধনা পত্ৰখনি প্ৰদান কৰিবৰ বাবে। মই ইমান অভিভূত হৈছো, মই কৃতজ্ঞতা জনাবলৈ ভাষা বিচাৰি পোৱা নাই। ছাৰে আৰু খন্তেক সময়ৰ পাছতে আমাৰ লগত আৰু কথা বতৰা পাতিব। ইয়াৰ পাছত আচলতে ছাৰৰ গীতৰ যিটো দিশ, বিশেষকৈ নৱকান্ত বৰুৱাই লিখা, কবি গীতিকাৰ নৱকান্ত বৰুৱাই লিখা গীতখিনিৰে তেখেতে অসমৰ সমাজ জীৱনলৈ যি এক অসমৰ কেঁচা মাটিৰ গুণপনা সুৰবোৰ তেখেতে নিজেই কৰা, সেই গীতখিনি আমি কেতিয়াও পাহৰিব নোৱাৰো। অসমীয়া জাতি থাকে মানে তেখেতৰ গীতবোৰ আমাৰ কাণত সদায় অনুৰণিত হৈ থাকিব। আমাৰ সম্বৰ্ধনা পত্ৰ লিখাই হৈছে, বহুদিন বহুলত বুন্দ পোৱা নাই, বহুদিন বহুলত মালা গথা নাই। এই গীতবোৰ আমাৰ প্ৰাণত সদায় বাজি আছে, এখেতই কণ্ঠ নিগৰুৱা। তাৰোপৰি শিশুৰ বাবে নৱকান্ত বৰুৱা বা পথজ্জোল আদিয়ে বহু গীত যি তেখেতে গাইছে, তাৰে শিশুৰ বাবে উপযোগী গীত অ ঘন চিৰিকা, অ ঘন চিৰিকা, মোৰ চোতালত উমলহি অ ঘন চিৰিকা, মুখতে দুডাল দুবৰি বনে দুডাল খৰিকা, মোৰ চোতালত উমলহি অ ঘন চিৰিকা, কিমান যে তোৰ অকপালি, কিমান ধৰ মৰা চালি। ছাৰ অকণমান গাবনে আপুনি? অকণমান আপুনি গাই দিলে ভাল লাগিব। মোৰ বয়স এতিয়া 90 বছৰ পাইছে। মই এতিয়া ভালকৈ গাব নোৱাৰো, তথাপি এটা লাইন ক'ব, এটা গানৰ গাই দিব পাৰো। ৰাতি পুৱাৰ পোহৰবোৰে জগাই দিলে থম থম ৰঙা ডালিৰ ফুল, ফুলৰ সভাত ইমান যে তই গম কমৰ ৰঙা ৰঙা মচুৰ দালি, ভণ্টিয়ে তোক দিছে তুলি, ৰঙা ৰঙা কহুৰ দালি, ভণ্টিয়ে তোক দিছে তুলি, হাতত পৰীক্ষা ভাৱ ধমপিদনিৰ ভাতত পৰীক্ষা, মোৰ চোতালত কোমলহি অঘন চিৰিকা। আপোনাৰ মুখেৰে যে আজি নীলাচল জাতীয় বিদ্যালয়ৰ যি ভাৰ্চুৱেল মিট হৈ আছে, ইয়াতে শুনিবলৈ পাইছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, অভিভাৱকসকলে, এইটো আমাৰ বাবে খুব গৌৰৱৰ কথা। শিশুৰ উপযোগী হয়তো আমাৰ শিশুসকলে জানিব আৰু বহু গীত তেখেতৰ আছে। বগলী বগা ফুটি দি যা, বগলী বগা ফুটি দি যা, ৰঙা ফুটি নেলাগে সেন্দুৰৰ, কলা ফুটি নালাগে আন্ধাৰৰ, দি যা শুকুলা ফুল,
গোসাঁইৰে কপালত চন্দন পোহৰৰ ফুল অধি যা কুকুলা ফুল বগলীয়ে বগা ফুটি দি যা বগা ফুটি দি যা বগলীয়ে বগা ফুটি দি যা ছাৰ আমি এইবোৰ কি যিখিনি সৰুৰ পৰা ডাঙৰ হৈছো গৰু চৰাবলৈ যাওঁতে পথাৰলৈ যাওঁতে কোনোবা অনুষ্ঠানলৈ যাওঁতে আচলতে আপোনাৰ গীতে আমি গাই আছিলো আৰু আজি আহি স্বচক্ষে সেই মানুহজনক আমি সাক্ষাৎ পালো ইয়াতকৈ আচলতে নীলাচল জাতীয় বিদ্যালয়ৰ বাবে গৌৰৱৰ কথা একো নহয় আপোনাৰ আজিৰ অনুষ্ঠানটো বা আপোনাক যে সম্বৰ্ধনা জনালো নীলাচল জাতীয় বিদ্যালয় অসমৰ এটা আগশাৰীৰ শিক্ষানুষ্ঠান এখনি আপুনি নিজেও এজন শিক্ষক হিচাপে পৰিচয় দি ভাল পায় আজিৰ এই অনুষ্ঠানটোত আপোনাৰ অনুভৱ অকণমান ছাৰ ক'বৰ বাবে মই ইমান অভিভূত হৈছো যে মোৰ কৃতজ্ঞতা জনাবলৈ মই ভাষা বিচাৰি পোৱা নাই অকণমান যদি গানৰ কলি এটা অকণমান অসুবিধা কৰিব খোজা নাই যদি আপুনি কৈছিল আকাশ আমাক অকণি আকাশ দিয়া আপোনাৰ খুব প্ৰিয় গীত বৰ টান হয় সুৰ এতিয়া মই বহু বয়স হৈছেতো এতিয়া আকাশটো অকণমান চেষ্টা কৰিম আকাশটো অকণমান চেষ্টা কৰি বহুত বছৰ আকাশ আমাৰ অখনে আকাশ দিয়া মাটিৰ বুকুত উচুপে আমাৰ আকাশ পিয়াসী আকাশ আমাৰ অখনে আকাশ দিয়া এটা হাত চাপাই বজাব লাগে আজিৰ অনুষ্ঠানটো ছাৰ এই গীত মাতৰ গধূলিতে নীলাচল জাতীয় বিদ্যালয় আচলতে আপোনাক সম্বৰ্ধনা জনোৱাৰ পিছত আপোনাৰ হাতেৰে আপোনাৰ মুখেৰে এই অনুষ্ঠানটি আমি মুকলি কৰিব বিচাৰিছো আপুনি অকণমান কৈ পেলাই মুকলি কৰি দিলে আমি ভাল পাম ছাৰ উদ্বোধনী কৰি দিব লাগে ছাৰ নীলাচল জাতীয় বিদ্যালয়ৰ কৰ্মকৰ্তাসকললৈ মই মোৰ নমস্কাৰ জনাইছো তেখেতসকলে যি সুন্দৰ কাম কৰি আছে তাৰ কাৰণে মই তেখেতসকলক অভিনন্দন জনাইছো অনুষ্ঠানটো মুকলি যে হ'ল ছাৰ আপুনি কৈ দিলেই হ'ল উদ্বোধন কৰা হ'ল বুলি আজিৰ অনুষ্ঠানটি উদ্বোধন যে আজি হয় নীলাচল জাতীয় বিদ্যালয়ৰ এই অনুষ্ঠানটি গীত মাতৰ গধূলি গীত মাতৰ পাতি মই উদ্বোধন কৰা বুলি বিনম্ৰভাৱে জনাব খুজিছো আচলতে আমি ইয়াতে সামৰিব লাগিব আচলতে আমাৰ সময়ৰ টিকনি আগফালে ঘূৰে মামা বুলি কথা এটা আছে আমি যাবগৈ লাগিব কিন্তু এই হেঁপাহৰ ব্যক্তিগৰাকীক শিল্পীগৰাকীক আমি এৰি থৈ যাবলৈ মন যোৱা নাই তথাপি উপায় নাই আমি যাবই লাগিব কাৰণ তাতো আমাৰ আৰু অনুষ্ঠান আছে বহুত নৃত্য গীত নাটকৰ অনুষ্ঠান আছে আমি ছাৰক পুনৰবাৰ শ্ৰদ্ধা জনাইছো আৰু তেখেতৰ এটি গীতেৰে আমি আজি এই অনুষ্ঠানত সামৰণি মাৰিব বিচাৰিছো জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতাই মনত পেলাই আইৰ কথাই মনত পেলাই দীপৰ শিখাত তুলসী তলত পবিত্ৰতা এই পবিত্ৰতালৈ আমি আজি ইয়াৰ পৰা বিদায় মাগিব লাগিব আমি আশা কৰিম এই আমাৰ অতি শ্ৰদ্ধাৰ নমস্য ব্যক্তিগৰাকী সদায় আমাৰ মাজত থাকক বাৰ্ধক্যজনিত ৰোগ যদিও তেখেত আমাৰ বাবে সদায়েই এটা আৰ্হি হৈ শক্তি হৈ আমাৰ বাবে তেখেত জীয়াই থাকক আৰু অসমৰ সমাজ জীৱনত যাতে এই মানুহগৰাকী সদায় প্ৰাসংগিক হৈ থাকক এই আশা কৰি ছাৰলৈ পুনৰবাৰ সেৱা শ্ৰদ্ধা জনাই আজিৰ অনুষ্ঠানৰ ইমানতে সামৰণি মাৰিছো নীলাচল জাতীয় বিদ্যালয়ৰ এই যি জয়যাত্ৰা এই জয়যাত্ৰা আগলৈও অব্যাহত থাকক ইমানতে কৈছো
সকলোকে ইয়াৰ পৰাই নমস্কাৰ জনাইছো মই বীৰেন্দ্ৰ কটীয়ে ইয়াতে আজি অনুষ্ঠানৰ সামৰণি মৰা হ'ল বুলি ঘোষণা কৰিছো ছাৰ আমি আহিব বিচাৰিছো আপোনাক অসুবিধা দিলো ছাৰ বেয়া নাপাব মই